জুবিন দা বিহীন এয়া প্ৰথমটো জন্মদিন গৰিমা গাৰ্গৰ। এখন চিঠিৰ যোগেদি আৰম্ভ হৈছিল জুবিন গৰিমাৰ এক সোণালী প্ৰেম কাহিনীৰ। স্বামীৰ অনুপস্থিতিত প্ৰথমটো জন্মদিনত গৰিমা গাৰ্গে ফেচবুকত কেৱল লিখিলে গল্ডি। নমস্কাৰ, ষ্টুডিঅ'ত মই ফুহিতা চাবলৈ আৰম্ভ কৰিছে বেটাৰ এণ্ড ব্ৰাইটাৰ। হয়, এয়া জুবিন দা বিহীন গৰিমা বৌৰ প্ৰথমটো জন্মদিন। তেওঁৰ জন্মদিনত আৱেগ ভৰা পোষ্ট ফেচবুকত। গৰিমা গাৰ্গে ফেচবুকত কেৱল লিখিলে গল্ডি। সমগ্ৰ ৰাজ্যবাসীৰ আদৰৰ বৌজনীৰ উপচা দিনটোত সকলোৱে শুভেচ্ছাৰে উপচাই দিছে তেওঁ। কিন্তু তথাপিও তেওঁ যেন নিঃশব্দ নিস্তব্ধ। অন্তৰৰ নিভৃত কোণত মৰমৰ গল্ডিক হেৰুৱাৰ বেদনাই তেওঁক এতিয়াও ছানি ধৰিয়েই আছে। সেয়ে হয়তো তেওঁ ফেচবুকত আজি লিখিছে কেৱল গল্ডি। জুবিন দাৰ মায়া অনামিকাৰ প্ৰেমত পৰি এখন চিঠিৰ যোগেদি আৰম্ভ হৈছিল জুবিন গৰিমাৰ এই আজন্ম প্ৰেম কাহিনীৰ। বছৰৰ পিছত বছৰ জুবিন দাৰ ছাটোৰ দৰে লগতে থকা গৰিমা বৌক এতিয়া যেন অসমৰ ৰাণী বুলি সম্বোধন ৰাইজৰ। সঁচাই গৰিমা বৌৰ শিৰৰ সিন্দুৰত এতিয়াও আমি দেখা পাওঁ জুবিন দাক। জুবিন দাৰ সাধনী ৰাণীগৰাকীৰ এই উপজা দিনটোত আমাৰ ফালৰ পৰাও থাকিল অলেখ শুভকামনা। বাঘৰ পত্নী বাঘিনী হৈ তেওঁ জুবিন দাৰ সপোনবোৰক পূৰ কৰি আগুৱাই যাওক। আৰু আমি সকলোৱে পুনৰবাৰ তেওঁক শুভেচ্ছা জনাইছো উপজা দিনৰ। তেওঁ আগতকৈও বেছি সাহসী আৰু শক্তিশালী হৈ জুবিন দাৰ এই ন্যায়ৰ যাত্ৰাত আগুৱাই যাওক। তেওঁৰ লগত সমগ্ৰ অসমবাসী সদায়েই আছে। আৰু একেবাৰে শেষত পুনৰ জুবিন দাৰ ন্যায় কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা মই ফুহিতাই বিদায় লৈছো। সকলোৱে কমেণ্টত লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।